হিচাপে যদি আপোনাৰ লগত থাকিব, আপুনি কাকো হিংসা কৰিব নোৱাৰিব, আপুনি কাকো অন্যায় কৰিব নোৱাৰিব, আপুনি কাৰো লগত অন্যায় যাতে নকৰে আৰু টিম স্পিৰিট হিচাপে কাম কৰক। আৰু আমি যেতিয়া ইলেকশ্যন জিতিম, টিম হিচাপে আমি জিতিম, অকলে নোৱাৰে। মানে আমাৰ BPF অপেন ফৰ এভৰিৱান। বিভিন্ন জাতি জনগোষ্ঠী আমাৰ দলত আহিব পাৰে, কিন্তু নীলোৎ স্বৰ্গীয়াৰীৰ তেওঁলোকৰ UPPৰ অনলি দৰ্জাটো তেওঁলোকৰ কাৰণে খোলা আছে, অনলি বড়ো UPPৰ পলিটিকেল পাৰ্টি তেওঁ দৰ্জা doors are open for only Bodo community. কিন্তু আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ যে BPF দল, আমাৰ ইয়াত দৰ্জাটো সকলোৰ কাৰণে খোলা আছে, সকলো শ্ৰেণীৰ কাৰণে খোলা আছে। আমি সমস্যা সমাধান কৰা মানুহ, সমস্যা বাঢ়াই দিয়া নহয়, সমস্যা ক্ৰিয়েট কৰা নহয়। BPF ওয়ার্কার্স আর প্রবলেম সলভার, প্রবলেম ক্রিয়েটর নহয়। রাইজে যদি আপনার ওচৰত আহে কিবা এটা সমস্যা হয়, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আপনি যাতে চেষ্টা করেন। আমি কাৰণে কৈছো BPF ওয়ার্কার্স আর প্রবলেম সলভার, BPF ওয়ার্কার্স আর নট প্রবলেম ক্রিয়েটর। আমি হল সমস্যা সমাধান কৰা। রৌতা অঞ্চলত কি সমস্যা আছে? রৌতা অঞ্চলত এখনো কলেজ নাই, রৌতা অঞ্চলত প্রভিন্সিয়াল কলেজ নাই, রৌতা অঞ্চলৰ ল'ৰা ছোৱালীয়ে মাষ্টাৰ ডিগ্ৰী যদি পঢ়িব লাগে হয় মাছমাট কলেজ, নহ'লে ওদালগুৰি কলেজত যাব লাগে। এফালে 15 কিলোমিটাৰ, এফালে 15 কিলোমিটাৰ। ইয়াৰ কাৰণে এইটো হ'ল আমাৰ কাৰণে, এইটো হ'ল আমাৰ কাৰণে এটা মানে কাম। ইয়াৰ কাৰণে আমি কৈছো আমাৰ যুৱ BPF আৰু BSUৱে প্ৰব্লেম ক্ৰিয়েটৰ নহয়, প্ৰব্লেম সলভাৰ। কিবা এটা যদি সমস্যা হৈ আহে, এই সমস্যা আপোনালোকে নিৰাশা কৰিব নালাগে, সমস্যা সমাধান কৰা ৰাস্তা ওলাই দিয়া প্ৰত্যেকজন BPF ওয়ার্কারসকলে। এইটো যাতে আপোনালোকে সোমাই লয়। আমি সার্ভেন্ট হয়, উই আর দ্য সার্ভেন্ট। আমি হয় BPC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সার্ভেন্ট হয়, যে আমি অঞ্চলৰ কাৰণে কাম কৰিম, অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিম, অঞ্চলৰ শান্তি প্ৰতিষ্ঠাৰ কাৰণে কাম কৰিম, অঞ্চলটো যাতে উন্নত হয় ইয়াৰ কাৰণে যাতে আমি কাম কৰিব লাগে। আৰু যিসকলে দায়িত্ব পাইছে, আপোনালোকে যে দায়িত্ব নাপাওঁ, এইটো আপোনালোকে খুচিৰ কাম কৰক। এনজয় ইউৰ ডিউটি। আপনি যদি কোনোবা অর্গানাইজিং সেক্রেটারি, কোনোবা যদি প্রেসিডেন্ট, কোনোবা যদি জেনারেল সেক্রেটারি, খুচি আপনি একসেপ্ট কৰক আৰু আপোনাৰ দায়িত্বটো আপনি পালন কৰি যাওক। আৰু কোনোবাই যদি ভাবে মই প্রেসিডেন্ট নহয়, মই জেনারেল সেক্রেটারি নহয়, এইটো কাম প্রেসিডেন্ট কৰিব লাগে, এইটো কাম জেনারেল সেক্রেটারি কৰিব লাগে, এনেকৈ টিম ওয়ার্ক নহ'ব। ইয়াৰ কাৰণে কৈছো আপুনি যদি লিডাৰ হ'ব লাগে, ইয়াৰ কাৰণে আপুনি প্রেসিডেন্ট সেক্রেটারি হ'ব নালাগে। হ্যাঁ, প্রেসিডেন্ট সেক্রেটারি হ'ব নালাগে। লিডার ডাজ নট মেক এ টাইটেল, সেইকাৰণে টাইটেল ল'ব লিডাৰ নহয়। ইয়াৰ কাৰণে কৈছো মহাত্মা গান্ধী কি আছিলে, সুভাষ চন্দ্র বোস কি আছিলে, একো টাইটেল নাই তেওঁলোকৰ, কিন্তু আজিও মহাত্মা গান্ধীক আমি ফাদাৰ অফ দ্য নেশ্যন বুলি কওঁ। মহাত্মা গান্ধী ইচ্ছা কৰিলে ভাৰতৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে, কিন্তু তেওঁৱে হোৱা নাই, তেওঁৱে তাকে ওপৰত হৈছে। ইয়াৰ কাৰণে কোনো ভাবিব নালাগে মই প্ৰেসিডেন্ট নহয়, মই জেনারেল সেক্রেটারি নহয়, এইখন মোৰ কাম নহয়, প্রেসিডেন্টে কৰক, জেনারেল সেক্রেটারি কৰক নহয়, আমি টিম ওয়ার্ক হিচাপে কাম কৰিম। ইয়াৰ কাৰণে ৰৌতা ব্লকৰ সমূহ বিষয়ববীয়াসকলে সকলো যাতে টিম স্পিৰিটত যাতে কাম কৰে। আৰু টাইটেল ডাজ নট মেক ইউ লিডার। আপনি যদি ভাবি থাকে মই প্রেসিডেন্ট হলে কাম কৰিম, মই জেনারেল সেক্রেটারি হলে কাম কৰিম, কোনোদিন আপনি লিডার হ'ব নোৱাৰিব। ইয়াৰ কাৰণে কৈছো টাইটেল ডাজ নট মেক ইউ লিডার। কিন্তু আপনি যদি কাম কৰে, আপনি যদি একো পদৰ নাই, তথাপিও আপুনি কাম কৰে, আজি নহলে কালি আপনি লিডার হ'ব। ইয়াৰ কাৰণে সকলো যাতে টিম ওয়ার্কে কাম কৰে, ইয়াকে হাগ্ৰামা মহিলাৰী ছাৰে বিচাৰে, হাগ্ৰামা মহিলাৰী ছাৰে বিচাৰে। ইয়াৰ কাৰণে আপোনালোকে টিমটো ইউনাইটেড থাকক, একেলগে কাম কৰক আৰু BPF দায়িত্ব লৈ সমগ্ৰ গাঁৱে যাতে যাওক, গাঁৱে যাওক, ঘৰে যাওক। লাষ্ট মই ৰাজদীপ সাৰদেশাই লিখা কিতাপ হাউ BJP উইন ইন নিউ দিল্লী, এই কিতাপখন পঢ়িছিলো। তাত BJPৰ ওয়ার্কারসকলে 1 লাখ মিটিং অর্গানাইজ কৰিছে, বোলে 1 লাখ। এনে নহয়, আজি আমি আহিছো, আজি মিটিং হল, এক মাহ ৰৌতা অঞ্চলত মিটিং নাই বোলে, এইটো নহয়। ইয়াৰ কাৰণে আজি মিটিং কৰিছো, সকলো প্ৰাইমাৰী সকলে কালিৰ পৰা যাতে আপোনালোকে গাঁৱে সোমাই যায়, ঘৰে সোমাই যায়। আৰু আমি LIC এজেন্টৰ নিচিনা কাম কৰিব লাগে। LIC এজেন্ট সকলে মানুহ চাই গম পাই বোলে তেওঁ তাত LIC
এজেণ্ট নাই, তাক মই ফুচলাব লাগিব। এইবাৰ LIC এজেণ্টটো চেহেৰা চাই গম পাই বোলে মোৰ যে LIC এজেণ্ট নাই, মোৰ LIC একাউণ্ট নাই, মোক চালে গম পায়, তাক মই ক'ব লাগিব। আপুনি মৰিলে, আপুনি এক্সিডেণ্ট হ'লে, আপোনাৰ ভৰি টানিলে কিবা এটা পাব, চব মানে এক্সিডেণ্ট হ'লেহে পাব। তথাপিও মানুহ LIC খোলে যিসকলে মানে সিনিয়ৰ চিটিজেন, মই জানো। আপুনি যদি আমাক ভোট দিয়ে, আপোনাৰ কাৰণে আমি চাকৰিৰ আমাৰ তাত অপশ্যন আছে। আপুনি যদি আমাক ভোট দিয়ে, সেলফ হেল্প গ্ৰুপৰ আঁচনি আমাৰ তাত আছে। আপুনি যদি আমাক ভোট দিয়ে, মাটিৰ সমস্যা আমাৰ তাত সমাধান আছে। এই কথাটো আপোনালোকে প্ৰত্যেকটা গাঁৱত গৈ কিনি ক'ব পাৰিব লাগিব যে BPF চৰকাৰ অহাৰ পাছত আমি কি কি কাম কৰিম। UPPৰ সকলে প্ৰতিশ্ৰুতিৰ নামত কি কি কৈছিল, এইবোৰ কথা আপোনালোকে ক'ব পাৰিব লাগিব। হাগ্ৰামা মহিলা বিচাৰে এইটোৱে বিচাৰে প্ৰত্যেকজন মানুহে যাতে শক্তিশালী নেতা হওক, আমাৰ প্ৰাইমাৰী ৱৰ্কাৰ সকলে যাতে শক্তিশালী নেতা হওক, এইটোৱে হাগ্ৰামা মহিলা বিচাৰে। আপোনালোকে প্ৰত্যেকজন যাতে ভাষণ দিব পাৰে, আপোনালোকে প্ৰত্যেকজনে যাতে আমাৰ BPF ৱৰ্কাৰ সকলক লগ পালে মানে যাতে গাঁৱৰ ৰাইজে তাক নেতা বুলি ভাবে আৰু তেওঁৰ কথা মতে ৰাইজে যাতে ভোট দিয়ে। আপোনালোকে চবে যাতে ভাল মানুহ হওক, চবে যাতে ৰিছপনচিবিলিটি লয়, এইটোৱে হাগ্ৰামা মহিলা বিচাৰে। আৰু আমি আজি শাসনত নাই, আমি যুঁজিব লাগিব। UPPL আৰু অন্যান্য ৰাজনৈতিক দলৰ পইচা আছে, আমাৰ তাত পইচা নাই। আমাৰ লগত পইচা নাই, তেওঁলোকৰ তাত পইচা আছে। তথাপিও আমি মনৰ শক্তি লৈ সন্মানীয় হাগ্ৰামা মহিলা বিচাৰক চিট কৰাব লাগিব। কাৰণ আমি প্ৰাণ চলা যায়, মই কিবা এটা হওক, আমি মাটি আৰু BTC আমি বাচাব লাগিব। আমি যদি মাটিটো ৰক্ষা কৰিব নোৱাৰোঁ, আমি যদি BTCটো ৰক্ষা কৰিব নোৱাৰোঁ, আমাৰ অস্তিত্ব নাথাকিব। ইয়াৰ কাৰণে এই BTC ইলেকশ্যনটো কৈছে প্ৰমোদ বড়ো হটাও, BTC বাচাও। প্ৰমোদ বড়ো হটাও, BTC অঞ্চলৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীক বাচাব লাগিব। ইয়াৰ কাৰণে আপোনালোকে অন্তৰে সোমাই লৈ কিনে যাতে পইচা টকা নাথাকিলেও বিৰাট জোৰচোৰে আপোনালোকে যাতে কাম কৰে আৰু প্ৰত্যেকজনে যাতে কষ্ট কৰি কিনে আমি যেতিয়া ইলেকশ্যন জিতিম, BTC ইলেকশ্যন জিতিম, আমি ভিক্টৰী চেয়াৰমনিটো বিৰাট ভালকৈ কৰিব পাৰিম। ইয়াৰ নিচিনা আপোনালোকে কাম কৰক। সাপ্তাহিক বিৰাট খামানি মাও, দুচুৰানি খামানি মাও, পইচা টাকা দেয়া পাবো তাক খামানি মাও, গামি হাবাই आरो UPPL मावनो होन्दोंमोन, मानो फेरार जाखो बेखौ नोंथांमोना बुंहै। आरो BPF सरकाराव फैब्ला जों मा खामानि मावनो होन्दों, मानाव गेदेर हाग्रामा महिला बिसारा मा बुंदों, बेखौ जाहाथे नोंसोरो गामियाव थांनानै साफ्रोमबो मानसिनि गोरबोआव सोहैनानै जाहाथे बिथांमोना BPF भट होनो थाखाय बाध्यता जायो, जाहाथे बिथांमोना BPF भट होनो थाखाय लुबैयो, जाहाथे गोसो जायो, बेबादि जाहाथे खामानि मावो। आरो साफ्रोमबो मानसिया दायित्व ला। रौता ओनसोलनि रायजो राजाया जेला माबा मोनसे जेंना लानानै फैगोन, बे जेंनाखौ सलुसन खालामनो थाखाय नोंथांमोना जाहाथे नाजायो। बेखिनि खामानिखौ जाहाथे नोंथांमोना मावो। बेखिनिखौनो जोङो मा होनो मिजिंथिनाय थाबाय। हाग्रामा महिलानि सारे रौता ओनसोलाव रायजोफोराव बिराद आशाबादि आरो हाग्रामा महिलानि सारे সদায় বিশ্বাস কৰে যে 2025 ৰৌতা সমষ্টিৰ পৰা এজন MCLA যাব আৰু তেওঁৱে BTCৰ চৰকাৰ হোৱাৰ বিৰাট ৰোল ল'ব আৰু এই ৰৌতাৰ দ্বাৰা হাগ্ৰামা মহিলাৰ সাৰে শিৱ হ'ব। হাগ্ৰামা মহিলাৰ সাৰে বিৰাট আশাবাদী আৰু আপোনালোকে দিনে নিশাই কষ্ট কৰক আৰু হাগ্ৰামা মহিলাৰ সাৰৰ যোনটো সপোন, এই সপোনটো বাস্তৱত ৰূপায়ণ কৰা যাতে ৰৌতা অঞ্চলত ৰাইজসকলে ভূমিকা লওক, এইটো মোৰ চেৰৰ পৰা আহ্বান। সকলোকে ধন্যবাদ, থেংক ইউ। আৰু আজিৰ ৱাৰ্কাৰ মেচ মই ইনাগুৰেশ্যন কৰি দিলোঁ বুলি মই ঘোষণা কৰি দিলোঁ। থেংক ইউ।